নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে আমাৰ চেনেল এইচ জ্যোতিলৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি 1 মিনিটীয়া গল্পটো সম্পূৰ্ণ শুনিব আৰু যদি ভাল পায় ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আৰম্ভ কৰিছোঁ গল্পটি। সুন্দৰ সন্ধিয়া মধুৰ ক্ষণ। অফিচ সামৰি আৰ্ণৱৰ কেণ্টিনত খোৱা একাপ চাহে দিনটোৰ অৱসাদ মোৰ দূৰ কৰে। এনেদৰে মোৰ গতানুগতিক জীৱন পাৰ হৈ আহি আছে। আজিও আৰ্ণৱৰ কেণ্টিনত মই বহাৰ লগে লগে ল'ৰাটোৱে নিতৌ দিয়াৰ দৰে আজিও মোৰ ওচৰত একাপ চাহ দি যায়। মই প্ৰথম চাহৰ সোপা মুখত দিছোঁহে মাত্ৰ এজনী তিৰোতা আহি মোৰ আগৰ মেজখনত বহিছেহি। তাই দীঘল চুলি সুগন্ধ মোৰ নাকত লাগিছেহি আৰু মোৰ হাতৰ চাহকাপ কঁপিব ধৰিছে। তেতিয়ালৈকে কিন্তু মই তাইৰ মুখখন দেখা নাই, কিন্তু মই নিশ্চিত যে তাই আন কোনো নহয়। সেই আজিৰ পৰা 2 বছৰ আগত ঘৰৰ মাক দেউতাকৰ স্বাৰ্থৰ বাবে নিজৰ ভাল পোৱা বলিদান দিয়া মোৰ মনোজনী। হঠাৎ তাইক আজি বগা সাজত দেখি মোৰ চকুৱে অশ্ৰু নিগৰিবলৈ প্ৰস্তুত। এনেতে ৱেটাৰজন আহি তাইক চাহকাপ দিওঁতে চাহকাপ ভুলক্ৰমে তাইৰ চাদৰত পৰি যায়। কিন্তু সৰল মনা তাই আনৰ দৰেই নহয়। তাই ৱেটাৰজনক ভালকৈ বুজাইছে যে কাম কৰিলে অলপ সাৱধানে কৰিবা, আৰু তাই নিজেই চাহকাপ বুটলি ৱেটাৰজনক ভগা কাপটো দিছে। আৰু যেতিয়া তাই চাহকাপ বুটলিছে, ভগা চিচা বুটলিছে, তেতিয়া মই তাইৰ মুখখন দেখিছোঁ আৰু লগে লগে মোৰ বুকু চিৰিক কৰি গৈছে। মই ভাবি থকা সেই মনোজনীয়ে তাইক আজি মাতিব খুজি মই ৰৈ গ'লোঁ, কাৰণ আমি প্ৰমিছ কৰি থৈছিলোঁ আমি যেন আৰু কেতিয়াও নামাতোঁ, আমি যেন অচিনাকি হৈ যাম। মই লগে লগে কেণ্টিনৰ বাহিৰলৈ ওলাই আহিলোঁ আৰু পথত আহি থাকোঁতে ভাবি আহি আছোঁ, আজি সন্ধিয়া ক্ষণটি মোৰ বাবে মধুৰ নহয়, বিষাদৰ ক্ষণ। ধন্যবাদ। এইটোৱে আছিল আজি গল্পটো। যদি ভাল পাইছে ছাবস্ক্ৰাইব আৰু বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিব। থেংক ইউ।